Hello friends, welcome to my mini blog reel. So friends, আজি মানে মোৰ ওয়াইফৰ বাৰ্থডে হয়, সো আমি উলাইছো নগাঁও টাউনৰ ফালে। ফাৰ্স্ট মন্দিৰত আহিলো আৰু ধুনীয়াকৈ খেয়া কৰিলো দুইটাই। তো ফ্ৰেন্ডছ মন্দিৰত খেয়া কৰি মেলি আহি এখন ৰেষ্টুৰেণ্টত আহিলো আৰু ৰেষ্টুৰেণ্টতে কিবা কিবি খাই লওঁ আৰু বাৰ্থডে বুলি। আৰু ফ্ৰেন্ডছ মই মানে মোৰ ওয়াইফক মৰমতে মানে প্ৰিন্সেছ বুলি মাতো দেই। আৰু তাই মোৰ মানে ওয়াইফ হোৱাৰ আগতে তাই মোৰ বেষ্ট ফ্ৰেণ্ডো আছিল, সো তাইক মানে মই পুস্কি বুলি মাতো। তো আমি যেতিয়া মানে বেষ্ট ফ্ৰেণ্ড আছিল তেতিয়া তাইক পুস্কি বুলি মাতিছিলোঁ মই। তাই মানে ফেভৰেট হ'ল ম'ম' আৰু ম'ম' মানে বহুত খাব পাৰে তাই। আৰু আমি যেতিয়া মানে বেষ্ট ফ্ৰেণ্ড আছিলোঁ তেতিয়া তাইক কৈ আছিল যে মোক ম'ম' ডিনাৰ কৰাবা এদিন। তো মানে এতিয়া ওয়াইফ হ'ল আৰু তেওঁ মানে বাৰ্থডে বুলি ম'ম' ডিনাৰ কৰালোঁ। আৰু আমি ঘূৰি পকি আহি মানে সন্ধিয়া ঘৰ পাই গ'লোহি আৰু তাই হাতনাই কেক কাটালোঁ। তাই বোলে কেক নাকাটেই, বেলেগ হাতনাই কাটে আগতেও। তো এইবাৰ লাইফত মানে ফাৰ্ষ্ট টাইম তাই মোৰ কাৰণেই কেক কাটিলে। তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই, আকৌ লগ পাম।